ছয়মাহ হৈছে সমস্যা আছে সেই কথাবিলাক আমি জানো আৰু সমাধান আৰু এমই স্কুলৰ এতিয়া আৰু শিক্ষক ঘণ্টা তেওঁলোকৰ কৰ্মচাৰীসকলে দুই ঘণ্টা ধৰ্ণা কাৰ্যসূচী লৈছিল। তো ইয়াত আমি PTCৰ চৰকাৰৰ হৈ পেলাই আজি আমি ইয়াত তেওঁলোকৰ যি ধৰ্ণা ইয়াত আমি উপস্থিত হৈছোঁ। তেওঁলোকৰ লগত কথা পতা হ'ল। এই সমস্যাটো লৈ পেলাই স্কুল প্ৰভিন্সিয়েলাইজ যিটো সমস্যা এইটো লৈ পেলাই আমি চৰকাৰৰ লগত সঘনাই আমি আলোচনা কৰি আছোঁ। যোৱা বিধানসভাতো সেই কথাটো আমি উত্থাপন কৰিছিলোঁ যে BTR একৰ্ডত থকা 6.3 ক্লজ মতে অতি সোনকালে কোনো কণ্ডিশ্যন নোহোৱাকৈ স্কুলবিলাক চৰকাৰীকৰণ হ'ব লাগে। সেই কথাটো আমিও আমাৰ ফালৰ পৰা বাৰে বাৰে আমি কৈ আহিছোঁ। তো আজি আমি অনাৰেবল BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হৈ পেলাই মেমৰেণ্ডামটো আমি গ্ৰহণ কৰিছোঁ আৰু আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই অহা ডিচেম্বৰৰ প্ৰথম সপ্তাহত সংগঠনৰ লগত আলোচনা কৰাৰ কাৰণে এটা প্ৰস্তাৱ দিছে। সেইমতে আমি তেওঁলোকক আমি জনাইছোঁ আৰু তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে সেই আলোচনাত আহে আৰু সমস্যাবিলাক সমাধান কৰাৰ কাৰণে তেওঁলোকে যাতে সহযোগিতা আগবঢ়ায়। Thank you.